কেনেকৈ মেনেজ কৰিবি? আপুনি মই মোক দেখি ইমান আচৰিত হ'ব নাই। ভিতৰলৈ আহিবলৈ নোকোৱা? আহক। বহক। আপুনি অহাৰ নিশ্চয় কিবা কাৰণ আছে। বাবা কোন এওঁ? মই চিনি পোৱা নাই। এওঁৱে সেই মহান ব্যক্তি আয়ুষ বৰুৱা। আয়ুষ? মানে মুকুন্দ বৰুৱাৰ ল'ৰা আয়ুষ বৰুৱা। আপুনি বহকচোন, মই আপোনাৰ কাৰণে পানী এগিলাচ লৈ আহোঁ। মইনা, ভিতৰলৈ যা। কিয় যাব লাগে? মই ইয়াতে থাকিম। একচুৱেলি সেইদিনাখন মই তোমাৰ লগত যি ব্যৱহাৰ কৰিছিলোঁ তাৰ বাবে আইম চৰি। বাহ, আজি দেখোন ভূতৰ মুখত ৰাম নাম। দাদা, ঘৰলৈ অহা আলহীক তেনেকৈ নকবিচোন। নাজানো নেকি তেওঁ কোন হয়? চুপ থাক। কক কেনেকে কি ক'ব লাগে মই জানো। চোৱা, তোমাৰ মোৰ ওপৰত খং উঠাটো স্বাভাৱিক কথা, কিন্তু এটা কথা তুমি বিশ্বাস কৰিবই লাগিব যে অদিতি নিৰুদ্দেশ হোৱাত মোৰ কোনো হাত নাই। আপুনি ক'লে বুলিয়ে মই যে মানি লম, আপুনি কেনেকে ভাবিলে? মই জানো এইকেইদিন তুমি মোৰ ওপৰত নজৰ ৰাখিছা, কিন্তু তুমি কিবা প্ৰমাণ পালা জানো? মইতো এইকেইদিন ঘৰতে আছো। আপোনালোকৰ দৰে মানুহে ঘৰত থাকিয়েই বহুত অনিষ্ট কৰিব পাৰে। মই তোমাক কাবও কৰিছো। কোৱা, অদিতিক ক'ত লুকুৱাই ৰাখিছা? কোৱা, অদিতিক ক'ত লুকুৱাই ৰাখিছা? মোৰ ছোৱালীজনীক উভতাই দিয়া। তুমি যি কোৱা আমি তাকেই কৰিম। মা, এখেতৰ ওচৰত হাত জোৰাৰ কোনো প্ৰয়োজন নাই। ভণ্টিক মই নিজেই বিচাৰি উলিয়াম। আচ্ছা, আপোনাক এটা কথা সুধো। বাই আপোনাক ভাল পাইছিল নে আপুনি বাক ভাল পাইছিল বাৰু? অদিতিৰহে মোৰ প্ৰতি দুৰ্বলতা আছিলে। মইতো তাইক জাষ্ট মোৰ ফ্ৰেণ্ড বুলি ভাবিছিলো। মই জানিছিলো আপোনাৰ নিচিনা ল'ৰা। মইনা, তোৰ হ'ল যদি তই ইয়াৰ পৰা যা।
কৰিছিলোঁ হয়, কিন্তু তাই মোক জোৰ দিছিলে আৰু মই মানা কৰিব নোৱাৰিলোঁ। তাৰপিছত অদিতিয়ে ইনচিষ্ট কৰাৰ বাবে মই বিয়াৰ কিনিবলগীয়া হ'ল। এণ্ড আফটাৰ ডেট আমি দুয়ো অলপ তাৰপিছত মোৰ নিচা হ'ল আৰু মই শুই গ'লো। সাৰ পাই দেখো যে তাই নাই। এতিয়া তাই ক'ত গ'ল, কি হ'ল বিশ্বাস কৰক, আপোনালোকৰ দৰে ময়ো একো গম নাপাওঁ। বাহ, আপুনি সঁচাকৈ এজন সুদক্ষ ৰাজনীতিবিদৰ ল'ৰা। আপুনি কোনটো কথা ক'ত কেনেকৈ ৰহন সানি ক'ব লাগে সেয়া ভালদৰে জানে। মই জানো যে তোমাৰ মোৰ কথাত বিশ্বাস নহয়, সেইবাবে মই ইয়ালৈ আহিছোঁ। অদিতিক বিচাৰি উলিওৱাত মই তোমাৰ অলপমান সহায় কৰিব বিচাৰিছোঁ। এইটো লোৱা, এয়া কি চাই লোৱা। টকা তোমাৰ দৰকাৰ হ'ব অদিতিক বিচাৰিবলৈ সহায় কৰিবলৈ, নে মোৰ মুখ বন্ধ কৰিবলৈ এই টকা আপুনি মোক দিছে? বুজিছো, আজি নিউজ পেপাৰ দেখি আপুনি চাগে ভয় খাইছে। হয়তো ভয় খাইছে আপোনাৰ বিৰুদ্ধে যদি মই এজাহাৰ দিওঁ তেতিয়া কি হ'ব। ভুল বুজিছা তুমি। তুমিতো ভালকে জানাই মোৰ বাবাৰ পাৱাৰৰ কথা। মই আচলতে ইয়ালৈ অলপমান তোমালোকক হেল্প কৰিম বুলিহে আগবাঢ়ি আহিছোঁ। গতিকে মোৰ কথা মানা, এইখিনি থৈ দিয়া, কামত আহিব। মই এই টকাখিনি থৈ দিম। মই ইয়াৰ পৰা গৈ মহিলা আশ্ৰম এইখিনি থৈ দিয়া, কামত আহিব। মই এই টকাখিনি থৈ দিম। মাইনা, এওঁতো ঠিকেই কৈছে। বাৰ সন্ধানত যে কিমান ঠাই ঘূৰিব লাগিব। আজিকালি জানো কোনোবাই ফ্ৰীতে কাম কৰে? টকাৰ দৰকাৰটো হ'বই। নালাগে আমাক টকা, এখেতক টকা ঘূৰাই দে। দাদা, টকা নাথাকিলে আজিকালি কোনেও গুৰুত্ব নিদিয়ে। গতিকে এইখিনি ৰাখি থওঁ। তই জানো সঁচাকৈ যি কোনো প্ৰকাৰে বিচাৰি নুলিয়াবি? মই আহিছোঁ, কিবা যদি হেল্প লাগে মোক ক'বা। বাই। বাই। মইনা, তই জাননে তই কি কৰিলি? এই জয়ন্ত এনেই ইয়ালৈ অহা নাই। সি আহোঁতেই মোৰ কিবা বেলেগ উদ্দেশ্য থকা যেন লাগিছিল। সি যেনেকৈহে মোক লক্ষ্য কৰি আছিল, মোৰ সন্দেহে হৈছিল। কি মহা ধূৰ্ত, শিয়ালৰ দৰে। অ' বৌ, মোৰ মনটোৱে কৈছে
মই যিমান পাৰি সিমান সোনকালে ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব। মোৰ কাৰণে মিছামিছি তোমালোকৰ বিপদো হ'ব পাৰে। আহা, তেনেকৈ নাভাবিবি। নহয় বৌ, মই ইয়াৰ পৰা গৈ মহিলা আশ্ৰমত থাকি নাৰী সংগঠনত যোগ দিম। মানে মানে মই আয়ুষ বৰুৱাৰ বিৰুদ্ধে যুঁজিম। তাক এনেকুৱা এটা শিক্ষা দিম যাতে আগলৈ আৰু কোনো ছোৱালীৰ সন্মানৰ লগত খেল খেলিবলৈ সি সাহস নকৰে। তাৰমানে তই আঘাত কৰিবি। আঘাত কৰিবি। আঘাত কৰিম, কিন্তু তাৰ দেহত নহয়, তাৰ মনত, তাৰ সন্মানত আৰু তাৰ অহংকাৰত। বুজিলো। ককায়েক সন্মানৰ কাৰণে যিমানেই অহংকাৰী, ভনীয়েক টকাৰ বাবে সিমানেই লোভী। টকাৰ দাহ। মা, মইতো ভবাই নাছিলো এই কামটো ইমান সহজে হৈ যাব বুলি। চাবা, সেইজনী আমাৰ কামত আহিব। কিয় ফোন কৰিলি? তোৰ ইনফৰমেশ্যন এইবাৰ একদম পাক্কাটো? ঠিক আছে। কোনে ফোন কৰিছে আৰু কি ইনফৰমেশ্যনৰ কথা সুধিছে? মা, গাঁৱত থকা সেই ছোৱালীজনীয়ে অদিতি হয়। কি? মা, সেই জয়ন্ত নে কি আছিল যে এটা, সি আজি নিউজ পেপাৰত অদিতিৰ ফটো দেখি সঁচা কথাটো গম পাইছে। তাৰমানে সেই মানুহবোৰে মিছা কথা কৈছে। অদিতিৰ যাদু সিহঁত। তুমি গম নোপোৱা মা, সেই ছোৱালীজনী ইমান স্মাৰ্ট নহয়। তাই নিজৰ কথাৰে যিকোনো মানুহক নিজৰ কৰি ল'ব পাৰে। তাইক মই এতিয়া পিছে কি কৰিবা? তাইক তাৰ পৰা লৈ আনিমগে। কিন্তু ককাইকক খবৰটো দিম নে নাই? তাই যদি তোমাৰ বিৰুদ্ধে মুখ খোলে? সেইজনীক আনি ইয়াতে লুকুৱাইতো থব নোৱাৰো। মোৰ মতে তাই ককায়েকক লগ পোৱাৰ আগতে তাইক আমাৰ নিয়ন্ত্ৰণত আনিব লাগিব। কেনেকৈ? এই ক্ষেত্ৰত তাইৰ ভনীয়েকেই আমাৰ কামত আহিব। আৰু শুনা, বাহ, ব্ৰিলিয়েণ্ট প্লেনিং। এই বিষয়ে কিন্তু তোমাৰ, মোৰ আৰু দেৱৰ বাহিৰে যাতে আন কোনেও গম নাপায়। বাবা, তেওঁ নজনাকৈ সকলো কৰিব লাগিব। ঠিক আছে। সৈতে এটা বিনামূলীয়া DSLR বাকচ।
আহিবি এইখিনিতে তোক মোৰ নিজৰ ভনীৰ নিচিনা লাগিছে মোৰো বৌ যি সময়ত সমাজৰ ঘৰৰ সকলোবোৰ মোৰ পৰা আঁতৰ হ'ল সেই সময়ত কেৱল তোমালোকে মোক জীয়াই থকাৰ সাহস দিলা তোমালোকৰ এই ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম আপোন বুলিও ভাব ঋণৰ কথাও কোৱা জানো মৰমক আৰু মানৱতাক কোনো মূল্যৰে জুখিব নোৱাৰে দাদা, কিবা যদি কেতিয়াবা ভুল হৈছিল ক্ষমা কৰি দিবা। তয়ো মোক বেয়া পাই নাথাকিবি কেতিয়াবা কেতিয়াবা দুই এটা কটু কথা কৈছো দেচোন নাপাওঁ কেতিয়াও বেয়া নাপাওঁ। যা ভগৱানে তোক ভাল কৰক শক্তি দিয়ক তোৰ গুণ চন্দন কাঠৰ দৰে চন্দন কাঠ কাটিলেও যেনেকৈ তাৰ সুগন্ধি কেতিয়াও শেষ হৈ নাযায় তোক যিমানেই বদনাম নকৰক কিয় তোৰ গুণৰ শক্তিৰ আগত সকলো পৰাজিত হৈ যাব তোমাৰ পৰা এই জীৱনৰ বাবে বহুতো জ্ঞানৰ টোপোলালৈ যাবলৈ